ये है निधि वन के फोटो इस पे भेज दे। हाँ हाँ दूंगा। भेज दे। हाँ हाँ আপোনালোকে দেখা পাই আছে এইখন হৈছে নিধি বন ইমান ধুনীয়া গছবোৰ আছে আপোনালোকে দেখা পাইছে দেখিছে নিধি বন কিমান ধুনীয়া এইখনে হৈছে নিধি বন ইয়াত ভগৱান শ্ৰীকৃষ্ণ গোপীসকলৰ সৈতে ৰাসলীলা কৰিছিলে বনবোৰ দেখিছে কি ধুনীয়া লাগিছে আৰু দেখাব ট্ৰাই কৰোঁ মই নিধি বন হয় তো আপোনালোকে দেখা পাইছে ইমান ধুনীয়া দৃশ্য যিটো মথুৰা বৃন্দাবন নিধি বনত দেখা গৈছে हाँ जनता राधा वल्लभ भी हमारे महिला অলপ আগুৱাই যাওঁ हम तो कुछ लाए भी नहीं है बांधने के लिए कोई नहीं बाहर से मिल जाएगा गसबू बहुत पुराने पेड़ हैं हाँ ये तो बहुत अंदर तक है ना पता नहीं আপোনালোকে দেখা পাইছে কিমান তলত এটা কুঁৱা আছে এইটো ভগৱানৰ দিনতে হোৱা চাগে ओ ভিতৰত কোনোবা মানুহ গৈছে अंदर चल सकते हैं फोटो ले लेते नहीं से फोटो के ले लेकर इनके हाँ ले यहीं ले इस पे আপোনালোকে দেখা পাইছে ইয়াত কিমান ভক্তগণৰ ভিৰ হৈছে ৰাধাৰাণী দৰ্শন কৰিব আহিছে আমিও আহিছোঁ ইয়া গছবোৰ বহুত পবিত্ৰ হয় জয় শ্ৰীকৃষ্ণ ৰাধা ৰাধা सारे ইয়াৰ বনবোৰো বহুত ধুনীয়া গছ লতাবোৰ जय श्री राधे 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 তো আপোনালোকে দেখা পাইছে ইয়াৰ ভিতৰৰ যিবোৰ গছ আছে দেখাব ট্ৰাই কৰিছোঁ কিমান বছৰ হাজাৰ হাজাৰ বছৰ পুৰণা হয় আৰু গছবোৰ দেখাটো অদ্ভুত হয় ৰাতিয়ে গছবোৰ ৰূপান্তৰ হৈ এগৰাকী এগৰাকী গোপী লৈ ইয়াত ভগৱান শ্ৰীকৃষ্ণই ৰাসলীলা কৰে বুলি মানুহে বিশ্বাস ৰাখে আপোনালোকে দেখা পাইছে বহুত ভিৰ হয় এতিয়া আমি বাহিৰলৈ ওলাম আৰু নিধি বন চালোঁ এতিয়া আমি অলপমান বাহিৰলৈ ওলাইছোঁ ইয়াত গোপীসকলে এনেকৈ আছে ৰাধা ৰাণী এই গোপীসকল হয় প্ৰণাম দেৱীও ৰাধা 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 राधा 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 এতিয়া নিধিবনৰ ভিতৰতে যি ৰাধাৰাণী মন্দিৰ আছে সেই মন্দিৰ দৰ্শন কৰিব আহিছোঁ বলক আপোনালোকেও মোৰ লগতে চাব পাৰিব
নিধিবনত ইমান ভিৰ, ৰাধাৰাণী ভালকৈ দৰ্শন কৰিব নোৱাৰি, তথাপি অলপ চাব পাৰিছোঁ। দেখিছে আপোনালোকে ৰাধাৰাণী। चलिए आगे टीका लगवाए, चलिए आगे आगे बढ़ो, टीका लगवाए। सेवा करिए, वेद करिए, दान करिए, सेवा करें, दान करें, चांद तो बाहर आ गए। তো আপোনালোকে দেখা পালে নিধিবনৰ ভিতৰ মন্দিৰবোৰ আৰু নিধিবন সঁচাই পবিত্ৰ স্থান, য'ত ৰাধাৰাণী আৰু ভগৱান শ্ৰীকৃষ্ণ, ইয়াত এটা স্বৰূপ আছে, যিটো স্বৰূপত তেওঁ এটা ভাগ আছে তেওঁ কৈছিলে। আৰু ইয়াত তেওঁলোকে সদায় ৰাতি ৰাসলীলা কৰে। এই নিধিবনত কোনো মানুহে লুকাই মনে মনে ৰাতি থাকিব নোৱাৰে। কোনোবা যদি থাকে তেওঁলোক ইয়াত সমাধি হৈ যায়, তেওঁলোক মৰিব লগা হৈ যায়। গতিকে বহুত ভাবি চিন্তি নিধিবনত যাব লাগে। তো আপোনালোকে দেখা পাইছে এইটো কুঁৱা নিধিবনৰ তলত আছে। নিধিবনৰ তেতিয়া শ্ৰীকৃষ্ণ ৰাধা দিনৰে হয়। আৰু এই নিধিবনখন ভগৱান শ্ৰীকৃষ্ণই ৰাধাৰাণীৰ জন্মদিনত তেওঁক গিফ্ট দিছিলে, উপহাৰ হিচাপে দিছিলে। আৰু তেওঁ কৈছিলে যে আমাৰ এটা ভাগ আমি পৃথিৱী এৰি যোৱাৰ পিছতো নিধিবনত থাকিব, যিটো ভাগ সদায় ৰাতি ৰাসলীলা কৰিব। তো আপোনালোকে নিধিবন চাই খুবেই ভাল পালে। এটা অলৌকিক ইয়াত স্মৃতি জড়িত হৈ আছে। প্ৰেমৰে কওক ৰাধে ৰাধে। তো আশা কৰোঁ আপোনালোকে নিধিবন বৃন্দাবন চাই ভালেই পালে। ধন্যবাদ।